নমস্কাৰ, মোৰ নাম শ্ৰী তন্ময় চাংমে। মই শিৱসাগৰ জিলাৰ কঁৱৰপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। আজি বক্তৃতাৰ বিষয়টো হৈছে বাগজানৰ জুই। অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত বাগজানৰ তেলখাটত 2020 চনৰ 9 জুন তাৰিখে জুই লগা সমগ্ৰ দেশত তোলপাৰ লগাইছিল। সেই অইল ইণ্ডিয়া লিমিটেড এক গুৰুতৰ ভুল বুলি বিভিন্নজনে দাবী জনাইছিল। সেই অঞ্চলটোত 5টাকৈ তেলখাট আছে। ছিংগাপুৰ এলাৰ্ট ডাইজেণ্ডাৰত ক'লে নামৰ এটা বিশেষজ্ঞ দলে সম্পূৰ্ণ 81 দিনৰ পাছত বিঅপি স্থাপন কৰি কিলিং প্ৰক্ৰিয়া আৰম্ভ কৰি 2:50 জুই নুমুৱাবলৈ সক্ষম হয়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।